আপোনালোকে মোৰ পূজা ভাগ কৰিলোঁ মই গোটেইখিনি প্ৰথমৰ পৰা দেখুৱা নহ'লে তো আজি এতিয়া অকণমান সৰুকৈ এটা শ্বৰ্ট ভিডিঅ'ই কৰিছোঁ মই ইমান ডাঙৰকৈ দেখুৱা নাই এয়া মই পূজা ভাগ ভঙাৰ পিছতে ভিডিঅ' কৰিছোঁ কাৰণ গোটেইখিনি কামত মই লাগি থাকিবলগীয়া হৈছে নিজেই তো হাজবেণ্ডেও অলপ হেল্প কৰি দিলে তো তথাপিও তো চাওকচোন এয়া মোৰ পূজা ভাগ হৈ গ'ল ধুনীয়াকৈ সজাইছিলোঁ এয়া মই আপোনালোকক কৈ দিছোঁ এয়া শৰাই দিছিলোঁ এয়া কি দিছোঁ এয়া দেখুৱাই দিছোঁ এয়া কালি যে বনাইছিলোঁ এয়া পায়স এয়া চিৰা এইফালে চিৰা আৰু এয়া শৰাই এয়াই দিলোঁ তো এইটো মোৰ সৰু এটা ভিডিঅ' দিম আপোনালোকক চাব তেন্তে কেনেকুৱা লাগে আৰু মোৰ অৱস্থা দেখিছে ঘামি জামি অৱস্থা বেয়া বাই বাই তো আমাৰ আজি পূজা সমাপ্ত হ'ল আৰু এতিয়া শ্ৰীমতে মোক প্ৰসাদ দিছে আৰু কালি টেষ্টি পুৰা পিঠা বনাইছিলে চাওঁ আহকচোন কেনেকুৱা বনাইছে এয়া মজা পিঠা বনাইছে ধুনীয়া ক্ষীৰ বনালে আৰু বহুত কিবা কিবি বনাইছে আৰু চিৰা নাৰিকল প্ৰসাদ আৰু এতিয়া দেৰি নকৰোঁ আৰু পুৰা খাওঁ ঠিক আছে